জুবিন গাৰ্গ আৰু জুলিয়াছ চিজাৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি স্বৰূপ। আজি যদি বিশ্ববৰেণ্য কবি উইলিয়াম শেক্সপিয়াৰ জীয়াই থাকিলেহেঁতেন, হয়তো তেওঁ জুলিয়াছ চিজাৰ নাটকখন নিলিখিলেহেঁতেন। তেওঁ নাটকখন লিখিলেহেঁতেন অসমৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ ওপৰত লৈ। কিন্তু কিয় 400 বছৰ পুৰণি সেই ৰোমান বীৰজনৰ লগত বৰ্তমান আধুনিক অসমৰ জুবিন গাৰ্গৰ এই জীৱন কেনেকৈ ইমান হুবহু মিলিব পাৰে? জুবিন গাৰ্গ আচলতে এজন গায়ক নে এখন জীৱন্ত নাটক? জুবিন গাৰ্গ আৰু জুলিয়াছ চিজাৰ এই দুইজন ব্যক্তিৰে কিন্তু মৃত্যু অস্বাভাৱিক। শেক্সপিয়াৰৰ জুলিয়াছ চিজাৰ আৰু অসমৰ জুবিন গাৰ্গৰ দুইজন ব্যক্তিৰে জীৱনৰ পৰা আৰম্ভ কৰি মৃত্যুলৈকে আমি যথেষ্টখিনি মিল দেখা পাইছোঁ। নমস্কাৰ, মই প্ৰাঞ্জিতে নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজত এই দুইজন ব্যক্তিৰ মাজত থকা কিছুমান সাদৃশ্য আমি জানিবলৈ চেষ্টা কৰিম। গতিকে বেছি দেৰি নকৰি আৰম্ভ কৰোঁ আমাৰ আজিৰ এই ভিডিঅ'টো। জুবিন গাৰ্গ আৰু জুলিয়াছ চিজাৰৰ মাজত জীৱনৰ পৰা মৃত্যুলৈকে তুলনা কৰাৰ আগতে, অৰ্থাৎ এই ব্যক্তিজনৰ জীৱন তুলনা কৰাৰ আগতে প্ৰথমতে জানি লওঁ আহক শেক্সপিয়াৰৰ দ্বাৰা ৰচিত সেই নাটক জুলিয়াছ চিজাৰ নাটকখনৰ কিছু সম্যক ধাৰণা। যদি আমি এই কথাখিনি নাজানো, অৰ্থাৎ এই জুলিয়াছ চিজাৰ নাটকখনৰ এটা সম্যক ধাৰণা আমি বুজি নাপাওঁ, তেতিয়াহ'লে হয়তো এই ভিডিঅ'টো আগলৈ বুজাত আমাৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কাৰণ এই নাটকখনৰ কিছু কিছু অংশ সেই জুবিন গাৰ্গৰ জীৱনৰ লগত খাপ খাই পৰে। গতিকে আমি জুবিন গাৰ্গৰ লগত জুলিয়াছ চিজাৰ তুলনা কৰাৰ আগতে সেই গোটেই কথাখিনি আমি অলপ সম্যক ধাৰণাটো লৈ লোৱা উচিত। এতিয়া আমি বৰ্তমান প্ৰথমতে জানো আহক এই জুলিয়াছ চিজাৰনো কোন হয়। জুলিয়াছ চিজাৰ আছিল বৰ্তমান ইটালীৰ ৰাজধানী ৰোমৰ এজন সম্ৰাট। সেই সম্ৰাটজন কিন্তু এজন সাধাৰণ সম্ৰাট নাছিল। তেওঁ বহুত প্ৰতাপী আছিল আৰু লগতে ৰোমৰ জনসাধাৰণে তেওঁক বহুত ভাল পাইছিল। যিহেতু জুলিয়াছ চিজাৰ এজন সম্ৰাট আছিল, তাৰ লগতে তেওঁৰ বন্ধু বহুত আছিল। কিন্তু তাৰ বিপৰীতে অৰ্থাৎ সমান্তৰালভাৱে তেওঁ বন্ধুৰ লগতে কিন্তু শত্ৰুৰ সংখ্যাও যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছিল। এতিয়া চমুকৈ জানো আহক জুলিয়াছ চিজাৰৰ ভাল পোৱা আৰু বেয়া পোৱা কেইটামান চৰিত্ৰৰ বিষয়ে। প্ৰথমতে আলোচনা কৰোঁ আহক তেওঁক ভাল পোৱা কেইটামান চৰিত্ৰৰ বিষয়ে। প্ৰথম মাৰ্ক এণ্টনী, চিজাৰৰ আটাইতকৈ বিশ্বাসী সেনাপতি আৰু তেওঁৰ সোঁহাতস্বৰূপ। 2 নম্বৰ অক্টাভিয়ান, চিজাৰৰ ভতিজাক আৰু তেওঁৰ উত্তৰাধিকাৰী। আৰু 3 নম্বৰ কাল্পনিয়াই, চিজাৰৰ ঘৈণীয়েক আছিল। তেওঁক বেয়া পোৱা চৰিত্ৰকেইটাৰ নাম হৈছে কেছিয়াছ, ষড়যন্ত্ৰৰ মূল খলনায়ক; ডেচিয়াছ, আন এজন ষড়যন্ত্ৰকাৰী; আৰু আটাইতকৈ বিশ্বাসঘাতক ব্যক্তিজনী আছিলে যিজন আছিলে তেওঁৰ সৰুৰ পৰা থকা মৰমৰ বন্ধু মাৰ্কাছ ব্ৰুটাছ। এইখিনিতে মই আৰু এটা কথা কৈ লওঁ যে যিখন জুলিয়াছ চিজাৰ নাটক, এইখন হৈছে এখন বৃহৎ নাটক। ইয়াৰ প্ৰত্যেকটো চৰিত্ৰ আৰু গোটেই কাহিনীটো এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজত উপস্থাপন কৰাটো সম্ভৱ নহয়। গতিকে জুবিন গাৰ্গৰ লগত যিখিনি চৰিত্ৰ খাপ খাইছে, যিখিনি পৰিস্থিতি খাপ খাইছে, তাৰ বিষয়েহে আমি আলোচনা কৰিছোঁ। গতিকে বাকী গোটেই কাহিনীটো বা চৰিত্ৰসমূহ এই ভিডিঅ'টোত আমি আলোচনা কৰা নাই। এতিয়া চাওঁ আহক জুবিন গাৰ্গ আৰু জুলিয়াছ চিজাৰৰ মাজত থকা তুলনামূলক বিশ্লেষণ। জুলিয়াছ চিজাৰ আছিলে ৰোমৰ এজন সম্ৰাট। ঠিক একেদৰে জুবিন গাৰ্গো হৈছে অসমৰ সংগীতৰ এজন ৰজা, যাক গুগলেও হামিং কিং বুলি অভিহিত কৰিছে। জুলিয়াছ চিজাৰ আছিলে সেই সময়ৰ ৰোমৰ এজন বহুত প্ৰতাপী আৰু বিখ্যাত ৰজা। ঠিক একেদৰে জুবিন গাৰ্গো আছিলে প্ৰত্যেকজন অসমীয়াৰ বাবে হিয়াৰামঠু। এতিয়া আমি চাওঁ আহক জুবিন গাৰ্গ আৰু জুলিয়াছ চিজাৰ কোনখিনি দিশত আমি মিল দেখা পাইছোঁ। এই গোটেই কথাখিনি মোৰ ব্যক্তিগত একোটা বিশ্লেষণ। মই গোটেই নাটকখন চাই পেলাই এই গোটেই কথাখিনি মই আনিছোঁ যে কোনখিনি জেগাত এই দুইজন ব্যক্তিৰ মাজত আমি কিছু মিল দেখা পাইছোঁ। যাওঁ আহক আমি প্ৰথমটো পইণ্টলৈ, মই কোনখিনি জেগাত দুইজন ব্যক্তিৰ মাজত মিল দেখা পাইছোঁ। প্ৰথমটো পইণ্ট হৈছে যেতিয়া জুলিয়াছ চিজাৰে স্পেইনৰ পম্পে চহৰখন জয় কৰি পুনৰ ৰোমলৈ উভতি আহিছিলে, তেতিয়া তেওঁক ৰোমৰ জনসাধাৰণে ফুলৰ দলিচা পাৰি সম্ভাষণ জনাইছিল আৰু তেওঁক ভাল পোৱা অলেখ লোক ওলাই আহিছিল। যেতিয়াই তেওঁক ভাল পোৱা বা তেওঁৰ যেতিয়া সন্মান লাহে লাহে বৃদ্ধি পাবলৈ ধৰিলে, জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিলে, ঠিক তাৰ সমান্তৰালভাৱে তেওঁৰ শত্ৰু বা তেওঁক বেয়া পোৱা মানুহ কিছুমানৰো উদ্ভৱ হ'বলৈ ধৰিলে। ঠিক একেদৰে যেতিয়া জুবিন গাৰ্গে সংগীতৰ জয়যাত্ৰাত শিখৰলৈ উপনীত হৈছিল, তেওঁক ভাল পোৱা মানুহৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছিল আৰু তাৰ লগে লগে তেওঁক বেয়া পোৱা মানুহৰো সংখ্যা কিন্তু বাঢ়ি যাবলৈ ধৰিলে। যেতিয়াৰ পৰাই জুলিয়াছ চিজাৰে
জনপ্ৰিয়তা লাভ কৰিছিলে তেতিয়াৰ পৰাই তেওঁক ষড়যন্ত্ৰকাৰীয়ে মৃত্যু মুখলৈ ঠেলি দিবলৈ চেষ্টা কৰিছিল সেই ষড়যন্ত্ৰকাৰী কেইজনে আছিলে কেছিয়াছ ডেচিয়াছ আৰু কেতু কেছিয়াছ হৈছে তেওঁৰ এজন মূল খলনায়ক আৰু কেতু হৈছে এজন ৰোমৰ সিনেটত থকা নেতা যিজনে তেওঁক মৃত্যু অৰ্থাৎ তেওঁ জীয়াই থকাটো একেবাৰে পছন্দ কৰা নাছিল ঠিক একেদৰে জুবিন গাৰ্গৰ ক্ষেত্ৰতো আমি তেনেধৰণে কেছিয়াছ ডেচিয়াছ আৰু কেতু দেখিবলৈ পাইছোঁ যিকেইজন ব্যক্তিয়ে বৰ্তমান সময়ত অসমৰ প্ৰত্যেকজন জনসাধাৰণে বুজি পাইছে যে জুবিন গাৰ্গৰ জীৱনত কেছিয়াছ ডেচিয়াছ আৰু কেতু কোন সেই মুখা পিন্ধা ভদ্ৰ লোক কেইজনে যে জুবিন গাৰ্গক মৃত্যুৰ দিশলৈ ঠেলি দিছিল সেইটো আমাৰ সকলোৰে পৰিচিত এতিয়া আহোঁ 2 নম্বৰ পইণ্টলৈ দুইজন মাজত আৰু কোনখিনি জেগাত মিল আছে সেই পইণ্টটো হৈছে এণ্টনি আছিলে জুলিয়াছ চিজাৰৰ এজন অন্যতম প্ৰিয় বন্ধু সেই প্ৰিয় বন্ধুজনে তেখেতক এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ ৰাজমুকুট প্ৰদান কৰিছিলে কিন্তু তেখেতে তেওঁ সেই তিনিওবাৰেই প্ৰত্যাখ্যান কৰিছিলে সেই ৰাজমুকুট প্ৰত্যাখ্যান কৰাৰ অৰ্থ কি তাৰ পৰাই আমি বুজি পাওঁ তেওঁ অৰ্থলোভী বা ক্ষমতালোভী ব্যক্তি নাছিল এই কথাখিনি যদি আমি চাওঁ জুবিন গাৰ্গৰ জীৱনতো আমি দেখিবলৈ পাওঁ যেতিয়া কোনো এটা অনুষ্ঠানত জুবিন গাৰ্গক মতা হয় আৰু কোনো এটা বঁটা প্ৰদান কৰা হয় পুৰস্কাৰ দিয়া হয় তেতিয়া তেওঁ কি কথা কয় আমি প্ৰত্যেকেই শুনিবলৈ পাইছিলোঁ তেওঁ কয় যে এই বঁটাটো মোক দিব নালাগে ভৱিষ্যতে আহি থকা নৱপ্ৰজন্মক দিব লাগে মইতো ইতিমধ্যে সকলো গান গাইছোৱেই কিন্তু নৱপ্ৰজন্মই আৰু উৎসাহ পোৱা উচিত আৰু এই বঁটাসমূহ পালে তেওঁলোকে ভাল ভাল কাম আগলৈ কৰি গৈ থাকিব পাৰিব এইখিনি জেগাত তেওঁৰ এটা মই মিল দেখা পাইছোঁ আৰু ইয়াৰ লগতে আৰু এঠাইত মিল দেখা পাইছোঁ তেওঁৰ যিখিনি টকা উপাৰ্জন কৰে ফাংচন কৰি হওক বা অনুষ্ঠান কৰি হওক বা গান গাই হওক যিখিনি টকা পায় সেই টকাখিনি কিন্তু ৰাইজৰ মাজত বিলাই দিয়ে তেওঁ মিউজিকেল যিটো বেণ্ড থাকে সেই বেণ্ডটোৰ কাৰণে নিজে কষ্ট কৰি বা ৰোগত বেমাৰত নৰিয়াত পৰি থাকিলেও তেওঁ গান গাই সেই বেণ্ডটোক বচায় আৰু কেতিয়াবা সেই টকাখিনি পালে তেওঁ দুখীয়া মানুহক কাৰোবাক চকু লগাই দিয়ে কাৰোবাক হাত লগাই দিয়া ভাল কৰি দিয়া কাৰোবাক চাকৰি পোৱাৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰে অৰ্থাৎ ইয়াৰ পৰা গম পালোঁ যে দুইজন ব্যক্তিৰ মাজত সহানুভূতি মানৱীয়তাবোধ যথেষ্ট আছিল এতিয়া আমি যদি 3 নম্বৰ পইণ্টলৈ চাওঁ তেতিয়া দেখিম যে এই নাটকখন আৰু জুবিন গাৰ্গৰ মাজত আৰু এটা অংশত মিল আছে জুলিয়াছ চিজাৰ এজন ইমানেই পাব্লিক ফিগাৰ বা মানুহৰ মাজত থকা এজন ব্যক্তি আছিল যিগৰাকী ব্যক্তিক মাৰিবৰ কাৰণে কেছিয়াছৰ সাহস হোৱা নাছিল তেনে ক্ষেত্ৰত তেওঁ কি কৰিব তেওঁক দৰকাৰ হ'ব এক বিশেষ শ্ৰেণীৰ মানুহ যিখিনি মানুহে জুলিয়াছ চিজাৰক বেয়া পাইছিল আৰু সেই বেয়া পোৱা মানুহখিনি কোন হ'ব লাগিব সেই বেয়া পোৱা মানুহখিনি হ'ব লাগিব জুলিয়াছ চিজাৰৰ একে নলে গলে থকা বন্ধু বা তেওঁৰ পৰিয়াল সম্পৰ্কীয় বা তেওঁৰ লগত থকা মানুহ গতিকে আৰু তাৰ মাজতো তেওঁ কিছুমান ক্ষমতাশালী ব্যক্তিও লৈছিল যাতে জুলিয়াছ চিজাৰক মাৰিবলৈ সুবিধা হয় আপোনালোকে নিশ্চয় গম পাইছে এতিয়ালৈকে মই এই কথাটো কিয় ক'ব লগা হৈছে এই কথাখিনি কওঁতে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে জুবিন গাৰ্গক কিন্তু এজন ব্যক্তিৰ দ্বাৰা মৰা হোৱা নাই বা আকস্মিক মৃত্যু ঘটা নাই অস্বাভাৱিকভাৱে মৃত্যু হৈছে আৰু তেওঁক মাৰিবৰ কাৰণে কিন্তু এটা ডাঙৰ পৰিকল্পনা ৰচনা কৰা হৈছে যিটো পৰিকল্পনা এজনৰ দ্বাৰা সম্ভৱ নহয় গতিকে সেই পৰিকল্পনাটো কৰিবলৈ বিভিন্নজনৰ মানুহৰ প্ৰয়োজন হৈছে তেওঁ পৰিয়ালৰ সম্পৰ্কীয় মানুহ হওক তেওঁৰ একেবাৰে নলে গলে থকা সুহাতস্বৰূপ মানুহ হওক বা কিছুমান ক্ষমতাশালী মানুহকো তেওঁৰ প্ৰয়োজন হৈছে যিবিলাক ব্যক্তি জুবিন গাৰ্গক মাৰিবলৈ বিচাৰিছে ইয়াত মই কাৰো নাম উল্লেখ নকৰোঁ প্ৰত্যেকে ইতিমধ্যে গম পাইছে মই কাৰ কথা ক'ব বিচাৰিছোঁ গতিকে কাৰো নাম কৈ মই কন্ট্ৰভাৰ্চিয়েল সৃষ্টি কৰিব বিচৰা নাই গতিকে প্ৰত্যেকজন জনসাধাৰণ এই কথাখিনি বুজি পাইছে যে মই কাৰ কথা ক'বলৈ বিচাৰিছোঁ 4 নম্বৰ পইণ্ট মাৰ্চ মাহৰ মাজভাগ যেতিয়া জুলিয়াছ চিজাৰক তেওঁৰ সম্ৰাট হিচাপে ক্ষমতা অৰ্পণ কৰাৰ কথা আছিল আৰু তেতিয়া তেওঁ সিনেটলৈ যাব লগা হৈছিল কিন্তু সেইদিনাখন তেওঁ সিনেটলৈ যাবলৈ একেবাৰে মন নাছিল আৰু আনকি তেওঁ ভৱিষ্যত দ্ৰষ্টা অৰ্থাৎ শেক্সপিয়াৰে নাটকত চুটচিয়াৰ বুলি উল্লেখ কৰিছে তেওঁ সেই তালৈ যোৱাটো অশুভ নিচিনা দেখা পাইছিলে আৰু লগতে তেওঁৰ যিগৰাকী ঘৈণীয়েক আছিলে কালপূৰ্ণিয়া তেখেতেও তেওঁক বাধা দিছিলে যে তেওঁ এটা বেয়া সপোন দেখিছিলে সেই সিনেটলৈ যাবলৈ বাধা দিছিলে কিন্তু তেনে মুহূৰ্ততে যিহেতু তেওঁ সিনেটলৈ যোৱা নাছিলে তেনে মুহূৰ্ততেই তেওঁ প্ৰিয় বিশ্বাসী বন্ধু ব্ৰুটাছ আহিছিল সেই ব্ৰুটাছ কোন সেই ব্ৰুটাছ হৈছে
কেতু ডেচিয়াছ আৰু কেচিয়াছৰ লগত মিলন হৈ থকা এগৰাকী ষড়যন্ত্ৰকাৰী, যিগৰাকী তেখেতৰ পৰম বিশ্বাসী বন্ধু আছিল। সেইদিনাই তেখেতক এটা মৰাৰ পৰিকল্পনা ৰচা হৈছিলে আৰু যোনদিনাখন তেখেতক ঘৈণীয়েকো বাধা দিছিলে, ভৱিষ্যত দ্ৰষ্টা অৰ্থাৎ চুটচিয়াৰেও বাধা দিছিলে আৰু তেওঁ মন যোৱা নাছিলে। কিন্তু সেই ব্ৰুটাছৰ প্ৰৰোচনাত পৰি, তেওঁৰ কথাৰ লালসাত পৰি তেওঁ চিনেটলৈ যাবলৈ মান্তি হৈছিলে। আনকি তেওঁৰ ঘৈণীয়েকে এইটোও কৈছিলে যে আপুনি যাব নালাগে, আপোনাৰ সলনি আপোনাৰ বন্ধু এণ্টনিয়ে যাওক আৰু গৈ পেলাই আপোনাৰ কামখিনি কৰি আহক। তথাপিও ব্ৰুটাছে কিন্তু তেওঁক কনভিন্স কৰিছিলে বা তেওঁক পতিয়ন নিয়াইছিলে যাতে জুলিয়াছ চিজাৰ চিনেটলৈ যাওক। আমি যদি কিছুমান নিউজ বা কিছুমান খবৰ শুনো, সেইদিনা জুবিন গাৰ্গো কিন্তু ছিংগাপুৰলৈ যাবলৈ মন নাছিল। বিশেষ কিছুমান ভদ্ৰ মানুহৰ পৰিচনাত পৰি তেওঁ কিন্তু ছিংগাপুৰলৈ গৈছিলে সেই নৰ্থ ইষ্ট ফেষ্টিভেল নামৰ উৎসৱটোৰ কাৰণে, য'ত অসমক কেৱল জুবিন গাৰ্গেহে বোলে ৰিপ্ৰেজেণ্ট কৰিব পাৰিব। কিন্তু দুৰ্ভাগ্যবশতঃ সেই তাতেই গৈ কিন্তু আমাৰ মৰমৰ হিয়াৰামঠু গৰাকীৰ মৃত্যু হৈছিল। ঠিক একেদৰে জুলিয়াছ চিজাৰো সেই চিনেটলৈ গৈ পেলাই কিন্তু নিজৰ প্ৰিয় বিশ্বাসী বন্ধুৱে 33 বাৰকৈ চুৰিকাঘাত কৰি তেওঁক মৃত্যুবৰণ কৰাইছিল। যেতিয়া জুলিয়াছ চিজাৰে দেখিছিলে তেওঁ পৰম বিশ্বাসী বন্ধুৱে তেওঁক মাৰিছিলে, তেতিয়া তেওঁ এটা ৱৰ্ড কৰিছিলে, এট্ৰিবিউট, অৰ্থাৎ তুমিও ব্ৰুটাছ, এনেধৰণে কৈছিলে। আৰু কিন্তু শেষৰ মুহূৰ্তত আমি জুবিন গাৰ্গকো সেই ইয়টখনৰ পৰা পৰি যোৱাৰ পিছত তেওঁ যেতিয়া সাঁতুৰি পেলাই সেই পাৰলৈ আহিব পৰা নাছিলে, সেই দৃশ্যটো কিন্তু প্ৰত্যেকজন অসমীয়াৰ চকুত ভাহি আছিলে। সেই দৃশ্যখিনিৰ লগত সেই নাটকখনৰ কিছু এটা অংশ মই ব্যক্তিগতভাৱে মিল দেখা পাইছোঁ। যদি আপোনালোকেও সেই নাটকখন এবাৰ পঢ়িছে, হয়তো সেই জেগাখিনিত অলপ মিল যেন দেখা পাব। যদি পঢ়া নাইকিয়া এবাৰ নাটকখন পঢ়ি চাব, সঁচাই এইখিনি জেগাত মিল হৈছে নে নাই হোৱা। এতিয়া আহোঁ 5 নম্বৰ পইণ্ট, জুবিন গাৰ্গ আৰু জুলিয়াছ চিজাৰ মাজত থকা সেই শেষৰটো মিল, আৰু মিল থাকিব পাৰে, মই বৰ্তমানলৈকে এইকেইটা মিলিহে মই দেখা পাইছোঁ। যেতিয়া জুলিয়াছ চিজাৰৰ মৃত্যু হৈছিলে, তেতিয়া কিন্তু সেই ৰুমৰ প্ৰত্যেকজন জনসাধাৰণ ক্ৰোধান্বিত হৈ পৰিছিলে। কিন্তু কিয়? ইয়াৰ আঁৰতে কেনেকৈ তেওঁলোকে মানুহখিনি ক্ৰোধান্বিত হ'ল, তেওঁক বেয়াও পাইছিলে এটা সময়ত, কিন্তু শেষলৈ তেওঁক ভালো পাইছিল। এইখন যিহেতু এখন নাটক, গোটেই কাহিনীটো মই ক'ব নোৱাৰিম, কাৰণ ইয়াত এণ্টনিৰ স্পীচ থাকিব। ব্ৰুটাছৰ ভালখিনিৰ জৰিয়তে বেয়াখিনি মানুহৰ আগত কেনেধৰণে প্ৰকাশ কৰিলে, এণ্টনি ব্ৰুটাছক প্ৰশংসা কৰি জুলিয়াছ চিজাৰক কেনেধৰণে ভাল হিচাপে প্ৰমাণিত কৰিলে, সেইটো এটা নাটকীয় ৰূপ মই ইয়াত দিব নোৱাৰোঁ। কাৰণ মই এটা কথাই ক'ম যে নাটকটোখন আৰু আমাৰ ৰিয়েলিটিটো অলপ বেলেগ হ'বই, সেইটো সম্পূৰ্ণ সত্য কথা। কিন্তু সেই নাটকখনৰ মাজত কিছু কিছু অংশ মিল আছে। এতিয়া আহোঁ মূল কথালৈ, যে যেনেধৰণে গোটেই ৰুমখন তপ্ত হৈ গৈছিল, অনুতাপ কৰিছিলে, মানুহে বুজি পাইছিল যে জুলিয়াছ চিজাৰ এজন কিন্তু সম্ৰাট নাছিলে, তেওঁ আছিলে এজন জনসাধাৰণৰ মানুহ। কাৰণ তেওঁ জনসাধাৰণক বহুত ভাল পাইছিলে, তেওঁৰ নিজৰ জীৱন জনসাধাৰণৰ কাৰণে উচৰ্গা কৰি দিছিল। তেওঁৰ সা সম্পত্তি, তেওঁৰ গোটেই জীৱন জনসাধাৰণৰ লগত মিলিত হৈ আছিলে। আৰু সেই এজন মহান মানুহক বিশেষ কিছুমান ষড়যন্ত্ৰকাৰীয়ে মিলি পেলাই তেওঁক মাৰিছিল। আৰু সেই কথাখিনি গম পোৱাৰ পিছত ৰোমৰ জনসাধাৰণ উদ্ধত হৈ পৰিছিলে আৰু সেই মানুহসকলক মাৰিবৰ কাৰণে কুণ্ঠাবোধ কৰা নাছিল। এইখিনিতে আৰু এটা কথা কওঁ, সেই তাত যিসকলে তেওঁ ষড়যন্ত্ৰ কৰি মাৰিছিলে, তাত এজন মানুহ আছিলে, মানুহজনৰ নাম হৈছে চিন্না। কিন্তু সেই চিন্না নামৰ মানুহ দুজন আছিলে, এজন হৈছে কালপ্ৰিট, এজন হৈছে পাব্লিক ফিগাৰ। মানুহে সেই কালপ্ৰিট নে পাব্লিক ফিগাৰ কোনো বুজি পোৱা নাছিল, যিহেতু ষড়যন্ত্ৰকাৰী নামটোৰ লগত একেই চিন্না নামৰ, গতিকে তেওঁ মানুহে গৈ পেলাই সেই কালপ্ৰিটৰ সলনি জেনেৰেল পাব্লিকক মাৰি দিছিলে, কাৰণ ষড়যন্ত্ৰকাৰী মানুহজনৰ লগত নাম একেই। ইমানেই জুলিয়াছ চিজাৰক ভাল পাইছে। এতিয়া চাওঁ আহক, জুবিন গাৰ্গৰ ইয়াৰ ক্ষেত্ৰত মিল আছেনে? নিশ্চয় আছে। যোনদিনাখনি জুবিন গাৰ্গৰ সেই বেয়া খবৰটো আমি শুনিবলৈ পাইছিলোঁ, লাহে লাহে আমি কথাবিলাক অনুভৱ কৰিছিলোঁ যে ইয়াৰ লগত এটা ষড়যন্ত্ৰকাৰী দল জড়িত হৈ আছে। তেতিয়াই কিন্তু সেই মানুহৰ মনত এনেকৈ ক্ৰোধান্বিত ভাৱৰ প্ৰকাশ ঘটিছে যে সেই লোকসকলক যদি আমি জীৱন্ত অৱস্থাত পাওঁ, সেইসকলক মাৰি পেলোৱা হ'ব, মাৰি দিব। গতিকে সেইখিনি তেওঁলোকক পোৱালে মাৰি দিব, আৰু তেওঁলোকৰ জুবিন গাৰ্গৰ লগত জড়িত থকা কোনো মানুহেই যেন মানুহৰ পৰা বাচি যাব নোৱাৰে, সেইটো মানুহে বিশ্বাসেই কৰি ল'ব, যাকে পায় তাকে মাৰি দিয়াৰ দৰে এটা পৰিস্থিতি অসমত উদ্ভৱ হৈছিলে। কিন্তু এইখিনিতে যিহেতু চৰকাৰৰ তত্বাৱধানত গোটেইখিনি কণ্ট্ৰলত থাকিলে, তথাপিও কিন্তু মানুহৰ মনত এতিয়াও সেই জুইকুৰা জ্বলি আছে।
জুবিন গাৰ্গ এজন গায়ক নাছিল, তেওঁ আছিল প্ৰত্যেকখন অসমীয়া ঘৰৰ এজন সদস্য। কাৰণ তেওঁ মানুহৰ মনত এনেকৈ স্থাপিত হৈ আছিলে এজন গায়ক হিচাপে নহয়, এজন নিজৰ ঘৰৰ সদস্য হিচাপে। তেওঁ গায়কৰ গান গাই অসমীয়া সংস্কৃতি ৰক্ষা কৰাৰ লগতে প্ৰত্যেকজন দুখীয়া মানুহক সহায় কৰিছিল। চকু নথকা মানুহক চকু লগাই দিছিল, হাত ভৰি ভঙা মানুহক তেওঁ জোৰা লগাই দিছিল আৰু দুখীয়াক চাকৰি পোৱাৰ ক্ষেত্ৰতো সহায় কৰিছিল। আৰু এনেকুৱা অনেক ধৰণৰ তেওঁৰ সমাজৰ হিতৈষীমূলক কাম আমি দেখিবলৈ পাওঁ, যিখিনি কাম জুলিয়াছ চিজাৰৰ লগত সম্পূৰ্ণ মিল থকা আমি দেখিবলৈ পাওঁ। আৰু যাৰ কাৰণে অসমৰ জনসাধাৰণে তেওঁক হেৰুৱাৰ লগে লগে যেন প্ৰত্যেকজন অসমীয়াৰ মানুহৰ ঘৰৰ এজন সদস্য ঢুকাইছিলে তেনেধৰণৰ অনুভৱ হৈছিলে, যিটো পৰিস্থিতি আমি জুলিয়াছ চিজাৰৰ লগত দেখিবলৈ পাইছোঁ। আৰু একেবাৰে শেষত আৰু এটা ইণ্টাৰেষ্টিং কথা কৈ আপোনালোকক এই ভিডিঅ'টো সামৰণি মাৰিম। জুলিয়াছ চিজাৰৰ লগত জুবিন গাৰ্গৰ আৰু এটা দিশৰ ক্ষেত্ৰত আমি মিল দেখা পাওঁ। জুলিয়াছ চিজাৰ এটা তেওঁৰ উপাধি আৰু সেই একেই জুবিন গাৰ্গৰো চিজাৰ নামৰ এটা অসুখ আছিল। যদিও এটা উপাধি আৰু এটা ৰোগ, তথাপিও কিন্তু আমি উচ্চাৰণটো একেই দেখিবলৈ পাওঁ। এইখিনিতো মই এটা নিজৰ দৃষ্টিভংগী ফালৰ পৰা মিল দেখা পালোঁ। এইটো চিৰিয়াছলি কোনো নল'ব, এটা মোৰ নিজস্ব পাৰ্চনেল পাৰ্চপেক্টিভ হয়, সেইটো কোনো চিৰিয়াছলি নল'ব। আৰু এইখিনি কথাকে কৈ মোৰ আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ। এই ভিডিঅ'টোৰ কোনোবা ঠাইত মোৰ ভুল হ'বও পাৰে, ময়ো সকলো কথা নাজানো, কিন্তু যিখিনি জানো মই আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিছোঁ। আৰু কোনোবাই যদি ইয়াৰ ওপৰত ভালকৈ জানে মোক কমেণ্ট ছেকশ্যনত জনাব। লগতে যদি ভিডিঅ'টো ইমান দেৰিলৈকে চাই আছে লাইক কৰি দিব, যদি ভাল পাইছে এটা কমেণ্ট কৰিব, আৰু আগলৈ আমি কেনেকুৱা ভিডিঅ' আনি থাকিম লগতে ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ ইণ্টাৰেষ্টিং কথাসমূহ জানি থাকিবৰ কাৰণে। মই প্ৰাঞ্জিত, মোৰ চেনেল চাই আছে প্ৰাঞ্জিত মিশ্ৰ। জয় আই অসম, জয় হিন্দ, জয় জুবিন দা।